আজিৰ সাধু কথা গাধ আৰু খেতিয়কৰ কাহিনী। এখন গাঁৱত এজন খেতিয়ক আছিল। তেওঁৰ এটা গাধ আছিল। খাদ্যৰ অভাৱত গাধটো বৰ দুৰ্বল হৈ পৰিছিল। এদিন খেতিয়কে জংঘলত খৰি কাটিবলৈ যাওঁতে এটা মৰা বাঘ দেখা পালে। মৰা বাঘটো দেখি খেতিয়কৰ মনত এটা বেয়া বুদ্ধিয়ে বাহ ল'লে। তেওঁ ভাবিলে, যদি এই বাঘটোৰ ছালখন তেওঁ গাধটোক পিন্ধাই পথাৰত চৰিবলৈ দিয়ে, তেন্তে গাঁৱৰ সকলোৱে বাঘ বুলি ভাবি পথাৰত তেওঁলোকৰ গৰু ছাগলীবোৰ চৰিবলৈ নপঠাব আৰু গোটেই পথাৰৰ ঘাঁহ বন তেওঁৰ গাধটোৱে খাবলৈ পাব। তাকে ভাবি খেতিয়কে মৰা বাঘটোৰ ছালখন ঘৰলৈ লৈ আহিল আৰু নিজৰ গাধটোক পিন্ধাই পথাৰত চৰিবলৈ এৰি দিলে। ইফালে গাঁৱত বাঘ ওলাইছে বুলি হোৱা দোৱা লাগি গ'ল। গাঁৱৰ মানুহে তেওঁলোকৰ পোহনীয়া গৰু ছাগলীবোৰ ঘৰৰ বাউণ্ডেৰীত সুমুৱাই দিলে। এনেকৈ দিন বাগৰিল। উভৈনদীকৈ খাবলৈ পাই খেতিয়কৰ গাধটো তেজাল হৈ পৰিল। ইফালে গাঁৱৰ গৰু ছাগলীবোৰ খাবলৈ নাপাই শুকাই ক্ষীণাই গৈছিল। সেই গাঁওখনত এজন বুদ্ধিয়ক মানুহ আছিল। তেওঁ লক্ষ্য কৰিছিল যে ইমান দিনে পথাৰত চৰি ফুৰা বাঘটোৱে গুজৰণি মৰা কোনেও কিন্তু শুনা নাই, আৰু মানুহজনে আঁতৰৰ পৰা বাঘটোৱে ঘাঁহ খোৱা দেখিছিল। ই কেনেকৈ সম্ভৱ? কাৰণ বাঘেতো ঘাঁহ নাখায়। তেওঁৰ সন্দেহ উপজিছিল। সেয়ে জাঠি জোং লৈ গাঁৱৰ দুজনমান সাহসী ডেকা ল'ৰা লগত লৈ মানুহজনে পথাৰত চৰি থকা বাঘটোৰ প্ৰকৃত ৰহস্য জানিবলৈ পথাৰলৈ গ'ল। ওচৰত মানুহ দেখি বাঘৰূপী গাধটোৱে দৌৰ মাৰিলে। মানুহকেইজনেও তাক পাছে পাছে খেদি গ'ল। গাধটো দৌৰি গৈ খেতিয়কৰ ঘৰৰ পদূলিমুখ পালে। তেনেতে খেতিয়কৰ পদূলিমুখৰ নঙলাত লাগি গাধৰ গাৰ পৰা বাঘৰ ছালখন এৰাই থাকিল। লগে লগে গোটেই গাঁওখনত খেতিয়কৰ দুষ্কৰ্মৰ কথা বিয়পি পৰিল। গাঁৱৰ সকলো ৰাইজে মিলি সেই খেতিয়কজনক গাঁৱৰ পৰা বাহিৰ কৰি দিলে। এই সাধুটোৰ পৰা আমি জ্ঞান লাভ কৰিব পাৰোঁ যে কেতিয়াও মিছা বা ফাঁকিৰ আশ্ৰয় ল'ব নালাগে, কাৰণ সত্য কেতিয়াও লুকাই নাথাকে। পুনৰ এটি নতুন সাধু কথাৰে শীঘ্ৰেই তোমালোকৰ ওচৰলৈ আহিম।